Hello everyone, good morning. এতিয়া চাওক একদম সূৰ্য দেৱতাই ৰাতিপুৱাই মানে দৰ্শন দিছে একদম ৰাতিপুৱা নহয় আৰু এতিয়া বাজিছে 8টা মান বাজিলে আৰু মানে ৰাতিপুৱাৰ এই পৰিবেশটো বিৰাট বেছি ভাল লাগে চাওক একদম মানে ভাল লাগে আৰু আমাৰ ঘৰৰ আগফালৰ পৰিবেশ এটো ঠিক আছে ভিডিওটো ষ্টাৰ্ট কৰি দিছো আপোনালোকে চাই থাকিব গুড মৰ্নিং গুড মৰ্নিং গুড মৰ্নিং ধানে এতিয়া শুই উঠিছে ন হা ধানে শুই উঠিছে আৰু দেতা শুই উঠা নাই আৰু বা মা শুই উঠা নাই মাও উঠা নাই এইটো কাৰ কোচত আছে পিছে মইতো নিজে খুচাইছে আহি গলা বাবা আমাৰ ছোৱালী আহি পাই গ'ল দেই কল খাই ভাল পায় আহি দিয়া জামে আমি তোমাৰ কাৰণে ৰখি আছিলো আৰু ধানি কাম আনিলো দিয়া আমি স্কুল ড্ৰেছ এই গালকেইখন যে মই চিকুটি থাকো ধানি এই গালকেইখন যে চাও 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 ধানি এই গালকেইখন মায়ে আঁকি দিয়েছে গ্ৰেপটো মই যে ড্ৰয়িং কৰিম মাৰ এই গ্ৰেপটো আঁকাৰ পিছত কি কৰিবা ড্ৰয়িং কৰিম ড্ৰয়িংটো মই কৰি দিলো ক'ত ড্ৰয়িংটো মই কৰিছো ন তুমি কি কৰিবা আঁকিম কি আঁকিবা আঁকাটোকেতো ড্ৰয়িং বুলি কয় ড্ৰয়িংটোতো ময়ে কৰি দিলো এতিয়া তুমি কি কৰিবা মই এতিয়া কালাৰ কৰিব লাগিব ধানিয়ে মানে কালাৰ বুলি নকয় ড্ৰয়িং বুলিয়ে কয় তাইতো কালাৰ কৰে কালাৰ বুলি নকয় ড্ৰয়িং বুলি কয় আৰু এইটো হৈছে গ্ৰেপছ এইটো মই অকমানকে এটা কিবা আঁকি দিলো আৰু এইটো কি নাজানো এইটো এটা দিছো আৰু কিবা এটা ডিজাইন আৰু নাজানো মানে কি এইটো একচুয়ালি মেমহতে দিছে আৰু এইটো গ্ৰেপছ এ হোমৱৰ্ক কৰিব দিছে আৰু ইফালে আজি স্কুলত এইটো চাও ধানিয়া তৰি দিয়া এইটো স্কুলত দিছিলে এইটো কালাৰ কৰিছে ধানিয়ে আৰু এইটোকে মানে হোমৱৰ্ক দিছে গতিকে মই হিফালে তাইক ড্ৰয়িংটো কৰি দিলো ড্ৰয়িংটো কৰি দিবই লাগিব গতিকে ড্ৰয়িংটো মই কৰি দিলো আৰু মই গ্ৰেপছটো কেনেকৈ আঁকিছো ক'ব দেই আৰু কালাৰটো ধানিয়ে কৰিব ৰ'বা হোৱা নাই ৰ'বা দেহা কালাৰ চেঞ্জ কৰিব লাগিব সেইটোতে নকৰে নহয় চাও চাই ধোৱা তুমি তাৰপিছত ইফালে এইটো ধানিয়ে কৰিছে তাৰপিছত এইটো কালাৰ ধানিয়ে কৰিছে ফ্লাৱাৰ এইটো ফ্লাৱাৰ স্কুলত দিছিলে এইটো ধানিয়ে কৰিছে তাৰপিছত এইফালে দিছিলে এইখন চিপ আৰু এক্সামৰ ভিডিঅ'টো দিছো এই চিপখন মানে বেলেগ হ'ল এইখন শিকাই আছিলে দিলে এক্সামত বেলেগ গতিকে অকমান কালাৰটো ইফাল হ'ল আৰু এক্সামৰখনত মাৰ্কছ এটা কম পালে তাৰপিছত এইখন দিছে স্কুলত কালাৰ কৰিছে ধানিয়ে আৰু কিবা আছে নেকি মা ইফালে নাই এইগিটাই আৰু যোৱা সপ্তাহত স্কুল ক্ষতি হ'ল ফিজ দিছিলে বোলে সেইটো মিছ হৈ গ'ল যদি পাৰো দেখুৱাম কেতিয়াবা আৰু এতিয়া এইটোত কালাৰ কৰিব আমাৰ ধানিয়ে বলক ধানিয়ে কেনেকুৱা কালাৰ কৰে আমি চাওঁ আমাৰ ধানিয়ে কালাৰ কৰিব ষ্টাৰ্ট কৰি দিছে দেই ধুনুকে কৰিবা দে মা আউট নকৰিবা কিন্তু ভেৰি গুড এতিয়া ধানিয়ে কালাৰ কৰি আছে আৰু মই কৰি আছো খানা ৰেডি গতিকে এতিয়া বুৰিছো বেঙেনাটো মোৰ বহুত বেছি প্ৰিয় আৰু আপোনালোকে ক'ব দে কাৰ প্ৰিয় বেঙেনা পুৰা আয়ো এতিয়াও কালাৰ কৰিয়ে আছে ধানিয়ে আৰু মানে তাই কিবা এটা যদি কাম দিও সেইটো কাম শেষ নহলৈকে তাই নকৰাকে নাথাকে কৰি শেষ কৰে তাৰপিছত আৰু খেলা ধূলা কৰিব তাৰপিছত কৰিব দিলেও নকৰে আৰু গতে আৰু স্কুলৰ হোমৱৰ্কটো খুব ভাল পায় কৰিবলৈ কাৰণ মেমহতে গালি পাৰিব বুলি কওঁ যে সেইকাৰণে স্কুলৰ পৰা আহি স্কুলৰ হোমৱৰ্কখিনি কৰি লয় সেইটো এটা খুব ভাল হেবিট তাই গতিকে এইটো কৰাৰ পিছত আৰু কি কৰে দেখাই থাকিম আপোনালোকে চাই থাকক ধানিৰ কালাৰ কৰা ফিনিশ হৈ গ'ল ধুনীয়াকৈ কৰিছে দেই কিন্তু এইটো কালাৰটো বেয়া হৈ গ'ল নহয় মা গ্ৰীন কালাৰটো অলপ বেয়া হৈ গ'ল আৰু এইটো অকমান বেয়া হ'ল এইটো বস্তু অকমান বেয়া
ঠিক আছে হ'লেও বাৰু হৈ যাব এতিয়া আমি আহিছোঁ ধানেৰ ডান্স স্কুলত কিন্তু ডান্স স্কুলৰ ছাৰে আহি পোৱা নাই ইমান লৰালৰিকৈ আহিলোঁ মানুহজনো নাছিল ঘৰত আজি ছেটাৰডে ছুটিকত গৈছে আৰু ধানিক ডান্স স্কুলত দিয়াৰ পৰা মই অকণমান যোৱাটো কমাই দিছোঁ তথাপিও বেছি প্ৰয়োজন হ'লে যাম কিয়নো নাযাম এটা কৰাৰ হেঁপাহ আছে কৰিব চেষ্টা কৰোঁ কেনেকুৱা হয় নাজানো আৰু আপোনালোকে গৈ চাবচোন জমনি ক্ৰিয়েশ্যন বুলি আছে চেনেলটো তাতে সৰু সৰু ছুটি ছবি কৰা হয় আমাৰ জৰিয়তে আৰু নতুন নতুন বহুত ক্ৰিয়েটাৰ্ছ আছে এওঁলোকে কৰে আৰু সেই শ্বুটিঙতে মানে এওঁ গৈছে আজি আৰু ধানিক ডান্স স্কুলত যেতিয়াৰ পৰা দিলোঁ তেতিয়াৰ পৰা অকণমান অহা মানে দেৰি হৈ যায় মানে টাইমটো নিমিলে গতিকে এইফালে ধানি আছে আৰু মই আছোঁ আৰু মানে কি হ'ল 3টাৰ পৰা ক্লাছ এতিয়ালৈকে ছাৰ আহি পোৱা নাই গতিকে আহক আমি অকণমান ধানিক চাই লওঁ ধানি এইফালে ধানিয়ে কি কৰি আছে এইটো ধানি কাম হিয়াৰ বেবি ভিডিঅ' কৰিছা ক'ত মোবাইল ক'ত তোমাৰ ক'ত মোবাইল এইটো মোবাইল কিমান ডাঙৰ মোবাইল কোনে কিনি দিছে এইটো মোবাইল মায়ে আমাৰ জনী গাই দি আছে নাপায় Johnny, yes, Papa. Eating sugar, no, Papa. Very nice, no, Papa. Open your mouth. Ha 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 ha. আৰু হেৰি কি আছিলে 76 Chubby cheek, dimple chin, rosy lips, teeth with him, curly hair, very fair, eyes are blue, love too. Kiss the best, it's that cute. Yes. আৰু কি আছিলে এন এপল If I raise an apple, if I raise an apple, and grew on a tree, I think I had dropped down on a nice boy like me. লাইক মি আমি টাইম পাছ কৰি আছোঁ দেই ক্লাছ টিচাৰ আহি পোৱা নাই মানে ডান্স টিচাৰ আৰু গতিকে আমি আৰু কি আছিলে মা আৰু হামটি ডামটি কি আছিলে ৰজেছা ৰেড মাতা blue, sugar is sweet, and so are you. ভেৰি গুড আমাৰ ধানি খুব ভাল ছোৱালী ধুনীয়াকৈ পঢ়ে মাকক বেয়াকৈ নকয় খং নকৰে ভাত ধুনুকৈ খায় আৰু ধানিয়ে কি কৈছে আপোনালোকে যদি মৰম দিয়ে তেনেহ'লে আৰু বেছি ভাত খাই বোলে ডাঙৰ হৈ যাব আৰু কি কৈছিলে মেগী বোলে নাখায় যদি আপোনালোকে মৰম দিয়ে আৰু ধুনীয়াকৈ পঢ়িব ক্লাছত প্ৰত্যেকবাৰে ফাৰ্ষ্ট হৈ থাকিব কিন্তু আপোনালোকৰ বোলে মৰম লাগিব হয়নে মা হয় নেকি কৈ দিয়া তুমি এবাৰ হয় নেকি হয় দিয়া ঠিক আছে তেনেহ'লে চেক কৰিবা যোৱা নাম সোধা হাই কৈ দিয়া কোৱা এয়া ধানিৰ ফ্ৰেণ্ড দেই হাই কোৱা ইমান লাজ কিয় কি নাম মাইনা তোমাৰ প্ৰিয়ংকা ডেকা অঁ তাইও মাকৰ পিছফালে প্ৰিয়ংকা ডেকা চেক দিয়া মা যোৱা কোন ক্লাছত কোন ক্লাছ হা প্ৰথম শ্ৰেণী কি লিখি আছা মা মই 51 পৰা 100 ঠিক আছে তুমি লিখি থাকা আৰু ভুল হ'লে কিবা নাজানিলে মোক সুধিবা দেই অ'কে পিছে মই ভাত বনাওঁগৈ তুমি আকৌ সোনকালে হামু দি দিবা নহয় চকুকেইটা ৰঙা হৈছে নেকি হামু ধৰিছে নেকি হামু নাযাবা দেই আৰু লিখি আমনি লাগিলে কৈ দিবা আৰু কিবা নাজানিলে মোক সুধিবা দেই হ'ব মই যাওঁনে মা পাকঘৰত আৰু ফ্ৰিজত আছে ফুলকবি বিলাহী এইফালে আছে জলকীয়া এটা নেমু আৰু এইফালে আছে বেঙেনা গতিকে বেঙেনাটো ৰাতিপুৱা খাম আৰু এইফালে লৈছোঁ এতিয়া ফুলকবি আৰু বিলাহী সোনকালে গৈছিলোঁ
টিচাৰ আহিয়ে পানিছিলে ডান্স স্কুলৰ মই যোৱা সময় সেইকাৰণে ফটাৰত অকণমান ৰখি ল'লো তাৰপিছত এক টিচাৰ আহি গ'ল আৰু ডান্স ৰেডি হৈ গ'ল কেনেকৈ ডান্স কৰিছে প্ৰথম হেলোইন নিচিনা কেনেকৈ দেখাইছে দেখাই দিয়া ফটো নিচিনা দেখাই দিয়া হেলোইন হেলোইন মানে ক'ত এই লাইট বন্ধ কৰি দিছে লাইট বন্ধ কৰি খাইছে লাইট বন্ধ কৰি কেনেকৈ দেখাই দিয়া একদম ফুটৰ স্থানহাৰ তেতিয়া কেনেকৈ হেলোইন কেনেকৈ কৰে এনেকে হামুদিব লাগে চকুটো মুদি তাৰপিছত উঠিব লাগে তাৰপিছত নিজে নিজে লাইট জ্বলি যাব ভূত এনেকে যাব ঠিক আছে কেনেকৈ মোক দেখাই দিয়া ঠিক আছে এনেকেই আৰু একো নাই হেলোইন মানে কি হেলোইন মানে ফুট ব্ৰেকৰে কি মা কি শুনো হেলোইন নে কি হেলোইন মানে ফুট ভূত টাইগাৰ কেনেকৈ ভূত হয় দেখুৱাচোন এবাৰ দেখুৱা তোমাক দেখাই যোৱা নাই তোমাক চকুকেইটা কেনেকৈ কৰে ভূতে চকুকেইটা কেনেকৈ কৰে এয়া আমাৰ ধানিক দেখিছেনে ক'ত উঠি আছে ঘৰ আৰু এতিয়া দিনটোৰ শেষত এতিয়া 7টা বাজু হৈছে এতিয়া আমি 3জন একেলগে ৰাতিপুৱা উঠি পেলাই ধানি স্কুল গুচি গ'ল তাৰপিছত স্কুলৰ পৰা দেউতাকে আনিলে বাৰু তাৰপিছত আকৌ দেউতাক শ্বুটিঙত গুচি গ'ল তাৰপিছত সন্ধিয়া ধানিক মই ডান্স স্কুলত লৈ গ'লোঁ তাৰ পৰা আহি গোটেইকেইজন ফ্ৰেছ হৈ চাহ পানী খাই এইখিনি সময়তে ভাত বনোৱাই নাই ভাত বনাব যাওঁ এতিয়া আমি 3জন একেলগে বহিছোঁ আৰু ধানি পিংক কালাৰ ভাল পোৱা আৰু মাৰ ফেভৰেট কালাৰ কি কৈ দিয়া My favorite color হয় য়েল্লো ৰং কৈ দিলা তুমি জানাই দেখোন মাৰ ফেভৰেট কালাৰ কিয় ভুলকে ক'লা বেয়া পাই গ'লো যোৱা favorite color কি তুমি জানাই দেখোন red yes মাৰ ফেভৰেট কালাৰ ৰেড আৰু ডেটাৰ ফেভৰেট একো নাই যি পায় তাকে ইউজ কৰে যি ডেটাৰ favorite হয় green ডেটাৰ ফেভৰেট হয় ধানি আৰু মাৰ ফেভৰেট হয় ধানি ডেটাৰ ফেভৰেট হয় ধানি হয়নে আমাৰ ধানিয়ে কেনেকৈ মাতে কৈ দিয়া মা দেউতাক কেনেকৈ মাতা এইটো লটি ঘটি এইখিনি সময়ত মানে মাকো ব্যস্ত থাকে ন দিনটো আৰু এতিয়াও মই ব্যস্ত হ'বই লাগিব এইটো কি উল্টিছে আকৌ এতিয়াও মই ব্যস্ত হ'বই লাগিব বাৰু ভাত বনাব আছে এইখিনি সময় বাপেক জীয়েকৰ তাকো বাপেক বহিছে ক'ত এডিটিং কি মা দেউতাই কি কৰে দেউতাই এডিটিং কৰে দেউতা খালি এডিটিং আহিল এতিয়া শ্বুটিঙৰ এতিয়া এডিটিংবিলাক কৰিব মানে সময়ে নাই কাৰো সময় নাই ধানিৰো সময় নাই ধানিয়ে কি কৰি থাকে কৈ দিয়া খেলি থাকা কাৰ্টুন চাই থাকে আৰু টিভিটোত একো চাবই নিদিয়ে কাকো এবাৰ ভূত দেখাই দিয়া ভাত বনাওগৈ ধানিয়ে কাৰ্টুন চাব আৰু দেউতাকে এডিটিং কৰিব কিন্তু অকণমান সময় দিবা দেই ধানিক ধানিৰ লগত অকণমান খেলা তাৰপিছতহে এডিটিঙত ব্যস্ত হ'বা ঠিক আছে তেনেহ'লে ভিডিঅ'টো চাই থাকা আমি 3জন যিহেতু 3টা ডিম লৈ ল'লোঁ আৰু এইফালে ফুলকবি বিলাহী এটা আলু 2টা সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইফালে পিঁয়াজ নহৰু আৰু জলকীয়া নহৰুখিনি বটি লোৱা নাই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ আৰু এতিয়া বনোৱাখিনি নেদেখুৱালোঁ আৰু এতিয়া আমাৰ খানা ৰেডি হৈ গ'ল একদম ড্ৰাইকৈ ভাজিছোঁ খোৱা ভিডিঅ' কৰাই নহ'ল কাৰণ ধানিও একদম টোপনিয়ে হেঁচি ধৰিছিল এয়া চাওক ধানি খাই বৈ আজৰি হৈ শুই গ'ল শুই থাকিলে ল'ৰা ছোৱালীবিলাক জানো একো নাজানে দিনটো ইমান উৎপাত কৰি থাকে আৰু ৰাতি এইটো মানে বৰ মৰম লাগে অ' মাই গড মোৰ চুলি একদম ভূত হৈ গৈছে দেই কাৰ্ল চুলিৰ গৰাকী দেই মই চাওক একদম মানে চেম্পু কৰিছিলোঁ চেম্পু কৰাৰ পিছত এনেদৰে ফুলি যায় কিন্তু যেতিয়া ক্লিপ লগাই ল'ম তাৰপিছত মানে চুলিখিনি বান্ধো তাৰপিছত আকৌ কাৰ্লটো কমি আহি পেলাই একদম মানে হেৰি হৈ যায় কিন্তু এনেকৈ চাওক একদম ভূত যেন লগা নাইনে ক'বচোন দেই কমেণ্ট বক্সত জনাব একদম মানে
কি ক'ম কাল চুলিৰ গতি এয়া চেম্পু কৰিলে সৰুৰ পৰাই সেইটো মানে চেম্পু কৰিলে এতিয়ালৈকে আছে কিন্তু বহুত চুলি থকা যেন লাগিছে ন কিন্তু চুলি একদম পাতল হৈ গ'ল এয়া একদম পাতল হৈ গ'ল কিন্তু একদম চেম্পু কৰিলে পুৰা জখিনি টাইপ একদম ফুলি মানে ভূত হেল্ল' গাইজ একদম দুপৰীয়া 12টা বজাত লগ পাইছোঁ মানে কালিৰ ভিডিঅ'টো শেষ কৰিবলৈ থাকি গ'ল গতিকে ভাবিছোঁ আজি শেষ কৰি দিওঁ কাৰণ নহ'লে বহুত বেছি দীঘলীয়া হৈ যায় আৰু আজি যিহেতু ছানডে গতিকে ছানডেটো জানেই আপোনালোকে সকলোৰে মানে কিমান কাম ওলায় অজস্ৰ কাম মানে ছানডে সকলো কামবিলাক উলিয়াই লোৱা হয় আৰু এয়া চাওক বেকত কাপোৰ দেখাই পাইছে চাগে এইফালে একদম কাপোৰ কানি ধুইছোঁ আৰু পিছফালেও আছে ঢেৰ কাপোৰ ধুলোঁ আজি মানে ছানডে বাহিৰে মোৰ তেনেকৈ বেলেগ দিনত কাপোৰ ধোৱা নহয় গতিকে ছানডে ধুলোঁ আৰু ছোৱালীজনীক গা পা ধুৱাই দিলোঁ একদম চেম্পু টেম্পু কৰি আৰু বাকী বাৰকেইটাত চেম্পু তেনেকৈ কৰা নহয় স্কুলত যায় যিহেতু আৰু আজি ময়ো চেম্পু কৰিলোঁ দেই আজি ছানডে যিহেতু চেম্পু টেম্পু কৰি এতিয়া ৰ'দত আহিছোঁ ৰ'দত বহিবলৈ আৰু এইটো ঠাণ্ডা দিনৰ একদম মেনিয়া মানে অকণমান গা পা ধুই আহি ৰ'দত মানে সময় পালে আৰু ৰ'দত বহিলে মানে বিৰাট বেছি ভাল লাগে গাটো আৰু লগতে যদি টেঙা জাতীয় বস্তু থাকে তেতিয়াতো ক'বই নালাগে আৰু কি ক'ম আমাৰ মানে এনেকৈ খোৱাই নহয় ৰ'দত বহি মানুহেই নাই ন কি ক'ম যদি মোৰ চিনাকি কোনোবাই ওচৰে পাজৰে চাই আছে তেনেহ'লে প্লিজ ক'বচোন টেঙা জাতীয় বস্তু যদি খোৱাৰ প্লেনিং কেতিয়াবা কৰে মোকো মাতিবলৈ নাপাহৰিব দেই আৰু লগতে ভিডিঅ'টো আজি শেষ কৰিম বুলি ভাবিলোঁ এতিয়া চুলি মই এটা কথা ক'বলৈ মানে কম বুলি ভাবি আছিলোঁ মই ষ্ট্ৰেট চুলি বহুত বেছি ভাল পাওঁ আৰু লগতে হৈছে মোৰ একদম কাৰ্ল চুলি আৰু মোৰ চুলিও বহুতে ভাল পায় মানে কমেণ্ট কৰে কিছুমানে কাৰ্ল চুলি বহুত বেছি ভাল পায় বুলি আচলতে তেনেকুৱাই চাগে ন যোনে মানে যাৰ ষ্ট্ৰেট থাকে সিহঁতে কাৰ্ল ভাল পায় আৰু যাৰ কাৰ্ল হয় সিহঁতে ষ্ট্ৰেট ভাল পায় কিন্তু মই যদি চান্স পাওঁ কেতিয়াবলৈ চান্সটো কেতিয়াও নেহেৰাওঁ ষ্ট্ৰেট কৰিম আৰু যেতিয়া কৰোঁ আপোনালোককতো দেখামেই কিন্তু আজি কৈ দিলোঁ মানে আজি চুলিখিনি মানে চেম্পু কৰি ধুই আহি মেলি আছোঁতো পূৰা কাৰ্ল ওলাই আছে আৰু কোনে কাৰ্ল চুলি ভাল পায় জনাবচোন আৰু কোনে ষ্ট্ৰেট চুলি ভাল পায় জনাব দেই আৰু লগতে আজি ভিডিঅ'টো শেষ কৰি দিওঁ আৰু যদি ভিডিঅ'বিলাক ভাল পায় আপোনালোকে প্লিজ কমেণ্ট বক্সত জনাব কেনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগে কি আৰু ভাল পালেতো জানেই যে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব তেনেহ'লে নেক্সট ভিডিঅ'লৈ থেংকছ ফৰ ৱাচিং বাই বাই